কি খবৰ আপোনালোকৰ? মোৰ খবৰ গৰম। মানে আজি আমি মাহী ঘৰলৈ ফুৰিবলৈ আহিছোঁ। তো মাহীহঁতৰ পৰা ওচৰতে হয় ভূঞাপাৰা ৰেঞ্জ অফিচ, তালৈ যাম বুলি ভাবিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া আহি পালোঁ। এয়া চাওক আমি এতিয়া আহি পালোঁ। চাওকচোন আমাৰ গাড়ীখনত আপোনালোকক কি দেখাম বুলি ভাবিছোঁ। এইখন চাইনবোৰ্ড লিখা আছে ৱেলকাম টু মানাস নেশ্যনেল পাৰ্ক ভূঞাপাৰা ৰেঞ্জ। একেবাৰে ভিতৰলৈ কিন্তু যাব নিদিয়ে, আধা দি চাওক। তাত জিপচি থৈ দিছে। এইটো মন্দিৰ কিজানি। মানে মানাস নেশ্যনেল পাৰ্কখন মানে বাঘৰ কাৰণে বিখ্যাত হয়। তো চাওক এইটো মানে ৰেঞ্জ অফিচ হয়, ইয়াত ভূঞাপাৰাত আছে। চাওক এইবিলাক চাওকচোন ইমান সুন্দৰ পৰিৱেশ। ধুনীয়া সুন্দৰ পৰিৱেশ। মানে আমি ৰেঞ্জ অফিচত আহিছোঁ। মানে এইটো ভূঞাপাৰা ৰেঞ্জ অফিচ হয়। তিনিটা ৰেঞ্জ অফিচ আছে মানাসৰ। ভূঞাপাৰা, তাৰপিছত পাণবাৰী ৰেঞ্জ অফিচ আৰু বাবাৰী ৰেঞ্জ অফিচ আছে। আমি ভূঞাপাৰা ৰেঞ্জ অফিচত আহিছোঁ। চাওকচোন ওপৰৰ পৰা ইমান ধুনীয়া হয় ভিউটো। কি সুন্দৰ বতাহ দি আছে। মানে তাই ওপৰত উঠিব নোৱাৰিলে, তাই বোলে মূৰ ঘূৰাই। তো আমি দুজনে উঠি আহিলোঁ ওপৰত। তো এয়া চাওকচোন।
এতিয়া আমি ঘৰ যাবলৈ লৈছোঁ ভিডিঅ'টো এইখিনিয়ে আছিল মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপালেতো আজিলৈ বাই বাই